নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া মাছৰ জোল বনাবৰ বাবে মই লৈছোঁ কুঁহি মাছ। দেখিছেনে? ধুনীয়া একদম তাজা তাজা মাছ আছিলে। এনেকুৱা মাছেই ল'ব, তেতিয়া জোলকণ খাবলৈ সোৱাদ হয়। এয়া আৰু এইফালে আছে পালেং। এয়া মই ঘৰৰ পৰা লৈ আহিছোঁ পালেং। আগৰ ভিডিঅ'টোত দেখাইছোঁ মই ডাঙৰ পালেং, একদম পাতখিলা দেখিছেনে? বহুত ডাঙৰ ডাঙৰ পাতখিলা, বেছি লোৱা নাই মই। ইয়াত এইখিলা পালেঙৰ পাত লৈছোঁ আৰু বিলাহী আৰু নহৰু, আদা। মই ধুনীয়াকৈ হেৰি কৰি লওঁ, আপোনালোকক তাৰপৰা দেখাই যাম, ভিডিঅ'টো চাই যাব। মাছ ফ্ৰাই কৰা হৈ গৈছে, মাছখিনি উঠাই ল'ম এতিয়া। মই ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া মাছ ফ্ৰাই কৰা তেলতে মই অকণমান পাঁচফোৰণ দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ। পাঁচফোৰণকেইটা ফুটিলে মই ইয়াতে পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে নহৰু, আদা দি দিম ইয়াতে। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, নহৰু, আদা কটা দি লৈছোঁ যে দি দিছোঁ ইয়াতে মই। এয়া নহৰু, আদাখিনি হেৰি হৈছে আৰু এতিয়া মই এই শাকখিনি যে চব একেলগতে দি দিম। খঙতে দিগদাৰ হয়, মোবাইলটো কৰি থাকে যে। এতিয়া ইয়াতে দিম নিমখ। নিমখটো বেছিকৈ দি নিদিব, শাকখিনি যিহেতু কমি যাব। সেইকাৰণে অকণমান হালধি। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই লওঁ আৰু পানী দি নিদিওঁ। এতিয়া মই ভালকৈ লৰাই ল'ম। এতিয়া মই এয়া গেছৰ ফ্লেমটো কম কৰি অকণমান ঢাকি থৈছিলোঁ। পালেংখিনি গলি গৈছে ধুনীয়াকৈ, বিলাহীও গলি গৈছে। লগালগ পানী দি দিব নালাগে, অলপ দেৰি ভাজি ল'ব লাগে, 10 মিনিটমান। মই 10 মিনিটমান ভাজি লৈছোঁ। এয়া গলি গৈছে ধুনীয়াকৈ। আলুটো মিক্স কৰিলে ফ্ৰাই কৰি ল'ব পাৰে, মই ফ্ৰাই কৰি লোৱা নাই বাৰু। ধুনীয়াকৈ এনেকৈ গলালৈকে পালেংখিনি ভাজি ল'ব। এতিয়া মই ইয়াতে গৰম পানী দিম। অকণমান উতলিলে মাছকেইডোখৰ দি দিম ইয়াতে। এয়া জোলকণ উতলিছে আৰু এতিয়া মই ফ্ৰাই কৰি ৰখা মাছকেইপিছো ইয়াতে দি দিম। জীয়া মাছ হ'লে মানে মাছৰ জোলকণ যে খুব সোৱাদ হয় খাবলৈ। আৰু তেজপুৰত থকাসকলে কমেণ্ট কৰি ক'বচোন, মোৰ যদি ভিডিঅ' চাই। ইমান ধুনীয়া মাছ পায় নহয় তেজপুৰত যে, মোৰ ভাল লাগে। বজাৰলৈ গ'লে মনটো ভাল লাগে মোৰ, মাছৰ বজাৰলৈ গ'লে ধুনীয়া জীয়া জীয়া তাজা তাজা মাছ পায়। কমেণ্ট কৰিবচোন যদি মোৰ ভিডিঅ' চাইছে কোনোবাই। এতিয়া মই ঢাকনখন লগাই দিম। অকণমান সময় মানে মাছৰ যিটো ৰসটো জোললৈ যাবলৈ দিম ধুনীয়াকৈ। এয়া জোলখন ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে এটা কেঁচা জলকীয়া দি দিছোঁ। অকণমানো মছলা ব্যৱহাৰ নকৰোঁ ইয়াতে, একেবাৰে অসমীয়া আমাৰ গাঁৱলীয়া থলুৱা সোৱাদেৰে
পালেং শাকৰ সৈতে মাছৰ জোল আৰু আলু 2 পিচমান মই ভাঙি দিম অকণমান, তেতিয়া বালিয়া বালিয়া হয় নহয়। এনেকৈ হেতাখনে ভাঙি দিম মই 4-5 পিচমান আলু ভাঙি দিম, তেতিয়া জোলকণ মানে খুব সোৱাদ হয়, বালিয়া বালিয়া এটা হয়। আকৌ অকণমান সময় ঢাকি দিম। এতিয়া এয়া মোৰ মাছৰ জোল ৰেডি হৈ গৈছে। এতিয়া নমাবৰ আগতে মই দিছোঁ আদা অকণমান থেতালি, একো মছলা ব্যৱহাৰ কৰা নাই যিহেতু, সেইটো কাৰণে আদা অকণমান থেতালি দিবচোন, খুব সোৱাদ হয় খাবৰ কাৰণে। ধনিয়া দিছোঁ যিহেতু পালেঙৰ লগত, মই সেইকাৰণে দিয়া নাই এতিয়া। ধনিয়া আৰু পালেং মই সমানেই দিছোঁ। এয়া চাওকচোন, এবাৰ ইয়াৰ জুতি নাই লৈ চাবচোন। এনেকৈ খালি মাছটো জীয়া হ'ব লাগে, তেতিয়া বেছি সোৱাদ হয় খাবলৈ। আৰু মোৰ চেনেলটো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু মোক ৰিকুৱেষ্ট কৰিছিলে কি এনেকৈ পালেঙৰ সৈতে মাছৰ জোল দিবৰ কাৰণে। তেওঁ নামটো যদি চাই আছে মোৰ ভিডিঅ'টো, এতিয়া নামটো ক'ৰ পৰা কৈছে আৰু কমেণ্টত লিখিবচোন, ভাল লাগিব তেতিয়া। চাওকচোন, মাছৰ জোল ৰেডি হৈ গৈছে। এয়া হাঁহৰ মাংস বনাই আছোঁ, অকণমান ড্ৰাই ফ্ৰাই। মাছৰ জোলখন হৈ গৈছে, ইমান তেল ওলাইছে। ইয়াৰ ৰেচিপি আহি আছে, অতি সোনকালে দিম। আজি এনেদৰে দুপৰীয়া সাজ, এইফালে জহা চাউল, এইফালে নিৰামিষ চব্জি, এইফালে হাঁহৰ মাংস, আৰু এইফালে আছে পালেঙৰ লগত কুঁহি মাছৰ জোল।